থেংক ইউ দাদা। তইচোন চৰাই টুকুৰাদি কিতাপ পঢ়িয়াই থাক, আজি কি কিতাপ আনিলি? খুৰা, এই ইণ্ডিয়ান পলিটি, বৰ লাগতিয়াল কিতাপ, আপুনি পঢ়িব পাৰিব। ভাৰতীয় ৰাজনীতি, এই সেইবিলাক আমি সাধাৰণ মানুহে পঢ়ি কি কৰিম? তইতো পলিটিকেল চায়েন্সৰ ষ্টুডেণ্ট, সেইকাৰণে। খুৰা, অকল পলিটিকেল চায়েন্সৰ ষ্টুডেণ্টেহে ভাৰতীয় ৰাজনীতিৰ কথা জানিব লাগে নেকি? প্ৰত্যেকজন সাধাৰণ মানুহে এই বিষয়ে জনা উচিত। আৰু ৰাজনীতি মানে কোনটো পাৰ্টিলৈ গৈছে, কোনে 2 নম্বৰ কৰি ইলেকশ্যন জিকিল, সেইবিলাক কথা এইখন কিতাপত নাইতো। কি লিখা আছে তাত? এতিয়া লাইনত আহিছে আপুনি। এইখনত ভাৰতীয় সংবিধান, গণতন্ত্ৰ তথা শাসন ব্যৱস্থাৰ বিষয়ে বহুত কথা আছে। এক কথাত লক্ষ্মীকান্তৰ কিতাপখন আপুনি ইণ্ডিয়ান পলিটিৰ বাইবেল বুলি ক'ব পাৰে। এনেকৈ থিয় হৈ থকাতকৈ ব'লক ভিতৰলৈ যাওঁ, কভাৰটো খুলি লৈ আপোনাক ধুনীয়াকৈ বুজাই আছোঁ। ইংৰাজী জানে নহয়? কিয়, সন্দেহ আছে তোৰ? নাই, সন্দেহ কিয় থাকিব? এনেই ধেমালি কৰিছিলোঁ। ভিতৰলৈ যাওঁ ব'লক, আপোনাকো দেখুৱাম, আমাৰ দৰ্শকসকলকো দেখুৱাম। নমস্কাৰ বন্ধুসকল, মই হোমেনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কিতাপ দ্য আছামিজ বুক টিউবাৰলৈ। ভিন্ন স্বাদৰ গ্ৰন্থমৰ বিষয়ে কথা পতাৰ লগতে বিভিন্ন ইতিবাচক দিশৰো অনুসন্ধান কৰা এই চেনেলটোৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপুনি আমাৰ চেনেলটোক নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ল'ব। আজি আমি কথা পাতিম এম লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটিৰ বিষয়ে। কিতাপখন এমাজনৰ পৰা অনা হৈছে আৰু ইণ্ডিয়ান ইকনমিৰ সৈতে যিটো ইয়াৰ কম্বো পেক আছিলে, এই কম্বো পেকটোৰ দাম 859 ল'লে। অৱশ্যে অৰ্ডাৰটোৰ ক্ষেত্ৰত কিছু অলপ মই ঠগ খালোঁ মানে কথাটো অলপ হাস্যকৰো হয়। যিটো প্ৰডাক্ট ডিটেইলছ আছিলে, ডিটেইলছত লিখা আছিলে যে ফ্ৰী বুক কভাৰ। মই ভাবিলোঁ ধুনীয়া কভাৰটো আহিব চাগে, আগতেও এনেকৈ পোৱা নাছিলোঁ লিখি থোৱা। তাৰপিছত যেতিয়া অৰ্ডাৰটো পেকেটটো খুলিলোঁ, খোলোতে দেখিলোঁ এনেকৈ উকা কাগজ দুখনে কিতাপ দুখন মেৰিয়াই পঠিয়াইছে। অলপ ভালকৈ চোৱাত দেখিলোঁ যিটো ফ্ৰী বুক কভাৰ লিখা আছিলে সেইটোতে এই দুটাই। গতিকে এনেকৈ উকা কাগজেৰে মেৰিয়াই তেওঁলোকে ফ্ৰী বুক কভাৰ বুলি কৈ পঠিয়াই দিলে। বাৰু যি কি নহওক, আমি এতিয়া কিতাপখনৰ কথালৈ আহোঁ। এইখন হৈছে ইণ্ডিয়ান পলিটিৰ 6th এডিশ্যন, বা এইটো লেটেষ্ট এডিশ্যন হয়। আৰু যিসকলে ইয়াৰ 5th এডিশ্যনটো চাইছে তেওঁলোকে গম পাব কিতাপখনৰ বেটুপাত হওক, ফণ্ট চাইজ হওক, কালাৰ হওক, বাইণ্ডিং হওক, এইবিলাকৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন অনা হৈছে। আটাইতকৈ ডাঙৰ কথা, ইয়াত নতুনকৈ 6টা চেপ্টাৰ ইনক্লুড কৰা হৈছে। এই নতুন 6টা চেপ্টাৰ কি আৰু ইয়াৰ ফিচাৰ্ছবিলাক কি সেই বিষয়ে আমি জানিম। তাৰ কাৰণে কিতাপখন মিলি চাই লওঁ। ইণ্ডিয়ান পলিটি ফৰ চিভিল চাৰ্ভিচেছ এণ্ড আদাৰ ষ্টেট এক্সামিনেশ্যনছ। Actually, the main motive of this book is to help the UPSC aspirant in the field of Indian polity. ইয়াত লিখা আছে 6 new chapters, updates in all chapters. কিতাপখন মেলি ভিতৰলৈ যোৱাৰ আগতে আমি পিছফালে এটা লুটি মাৰি লওঁ। ইয়াত পিছফালে কিছুমান কথা লিখা আছে। ইয়াত নিউ চেপ্টাৰ্ছখিনিৰ বিষয়ে লিখা আছে, যিখিনি গুডছ এণ্ড ছাৰ্ভিচ টেক্স কাউন্সিল, নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ, নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি NIA, যাক লৈ সৰ্বত্ৰ চৰ্চা হৈ আছে, নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, ৰুল অফ ৰিজিয়নেল পাৰ্টিজ, কোৱালিশ্যন গভৰ্ণমেণ্ট। ইয়াৰ প্ৰথমতে আছে 2000 চনৰ পৰা 2019 চনলৈকে UPSCৰ প্ৰিলিমছত জেনেৰেল ষ্টাডিজৰ পেপাৰখনত ইণ্ডিয়ান পলিটিৰ যিমানখিনি কুৱেশ্যন আহিছিলে, মাৰ্কছ আহিছিলে, সেইখিনি ইয়েৰ ৱাইজ ডিষ্ট্ৰিবিউশ্যন আছে ফ্ৰম 2000 to 2019। আৰু তাৰপিছৰ পেজটোত আছে এয়া ফ্ৰম 2000 to 2019ৰ UPSC মেইনছত জেনেৰেল ষ্টাডিজৰ পেপাৰখনৰ ইণ্ডিয়ান পলিটিৰ পৰা যিমান মাৰ্কছ আহিছিলে সেইখিনি ইয়েৰ ৱাইজ ডিষ্ট্ৰিবিউশ্যন কৰা আছে। তাৰপিছতে এয়া এবাউট দ্য চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন। অলপ আগতে মই কৈছিলোঁ যিহেতু এখন কিতাপৰ মেইন মটিভ হৈছে চিভিল ছাৰ্ভিচ এছপাইৰেণ্টক হেল্প কৰা, গতিকে UPSC এক্সামটো কেনেকুৱা হয়, এক্সাম পেটাৰ্ণটোৰ বিষয়ে ইয়াত অলপ লিখা আছে। তাৰপিছত আহিলে কণ্টেণ্টখিনি। যিহেতু আমি গম পাইছোঁ যে ইয়াত 80টা চেপ্টাৰ আছে আৰু মুঠ 11টা পাৰ্টত এই কিতাপখন ভাগ কৰা হৈছে। প্ৰত্যেকটো ছাব পইণ্টৰ কথা কৈ থকাটো সম্ভৱ নহ'ব, যিহেতু সময় বহুত লাগি যাব। গতিকে প্ৰত্যেকটো পাৰ্ট আৰু এটাৰ আণ্ডাৰৰ চেপ্টাৰখিনিৰ নাম মই কৈ যাবলৈ চেষ্টা কৰিছোঁ। পাৰ্ট 1টো হৈছে কনষ্টিটিউশ্যনেল ফ্ৰেমৱৰ্ক। তাৰ প্ৰথম চেপ্টাৰটো হৈছে হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড, মেকিং অফ দ্য কনষ্টিটিউশ্যন, চেলিয়েণ্ট ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন, প্ৰেম্বুল অফ দ্য কনষ্টিটিউশ্যন, ইউনিয়ন এণ্ড ইটছ টেৰিটৰী, চিটিজেনশ্বিপ, ফাণ্ডামেণ্টেল ৰাইটছ, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, ফাণ্ডামেণ্টেল ডিউটিজ, এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন, বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন। পাৰ্ট ছেকেণ্ডটো হৈছে ছিষ্টেম অফ গভৰ্ণমেণ্টৰ বিষয়ে। ইয়াৰ ফাৰ্ষ্ট চেপ্টাৰটো হৈছে পাৰ্লিমেণ্টাৰী ছিষ্টেম, ফেডাৰেল ছিষ্টেম, চেণ্টাৰ ষ্টেট ৰিলেশ্যনছ, ইণ্টাৰ ষ্টেট ৰিলেশ্যনছ, ইমাৰ্জেঞ্চি প্ৰভিজনছ। পাৰ্ট 3টো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট। ইয়াত আছে প্ৰেচিডেণ্টৰ বিষয়ে, ভাইচ প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, চেণ্ট্ৰেল কাউঞ্চিল অফ মিনিষ্টাৰ্ছ, কেবিনেট কমিটিজ, পাৰ্লিয়ামেণ্ট, পাৰ্লিয়ামেণ্টাৰী কমিটিজ, পাৰ্লিয়ামেণ্টাৰী ফৰামছ, পাৰ্লিয়ামেণ্টাৰী গ্ৰুপ, সুপ্ৰিম কোৰ্ট, জুডিচিয়েল ৰিভিউ, জুডিচিয়েল এক্টিভিজম, পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন। পাৰ্ট 4টো হৈছে ষ্টেট গভৰ্ণমেণ্ট। ইয়াত আছে গভৰ্ণৰ, চিফ মিনিষ্টাৰ, ষ্টেট কাউঞ্চিল অফ মিনিষ্টাৰ্ছ, ষ্টেট লেজিছলেচাৰ, হাই কোৰ্ট, ট্ৰিবিউনেলছ, ছাবঅৰ্ডিনেট কোৰ্টছ, স্পেচিয়েল প্ৰভিজনছ ফৰ ছাম ষ্টেটছ। পাৰ্ট 5টো হৈছে লোকেল গভৰ্ণমেণ্ট।
ইয়াত আছে পঞ্চায়তী ৰাজ আৰু মিউনিচিপালিটিৰ বিষয়ে। পাৰ্ট 6টো হৈছে ইউনিয়ন টেৰিটৰিজ এণ্ড স্পেচিয়েল এৰিয়াজ, ইউনিয়ন টেৰিটৰিজ, চিডিউল এণ্ড ট্ৰাইবেল এৰিয়াজ। পাৰ্ট 7টো হৈছে কনষ্টিটিউচনেল বডিজ, ইয়াত ইলেকশ্যন কমিশ্যন, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন, ফাইনেন্স কমিশ্যন, গুডছ এণ্ড ছাৰ্ভিচ টেক্স কাউন্সিল, নেশ্যনেল কমিশ্যন ফৰ এছ-চিজ, নেশ্যনেল কমিশ্যন ফৰ এছ-টিজ, নেশ্যনেল কমিশ্যন ফৰ বি-চিজ, স্পেচিয়েল অফিচাৰ ফৰ লিংগুইষ্টিক মাইনৰিটিজ, কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া কেগ, এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া, এডভকেট জেনেৰেল অফ দ্য ষ্টেট। পাৰ্ট 8টো হৈছে নন কনষ্টিটিউচনেল বডিজ, ইয়াতে নীতি আয়োগৰ কথা আছে, নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন, ষ্টেট হিউমেন ৰাইটছ কমিশ্যন, চেণ্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন, ষ্টেট ইনফৰমেশ্যন কমিশ্যন, চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন, চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন CBI, লোকপাল এণ্ড লোকায়ুক্তছ, নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি NIA, নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। পাৰ্ট 9টো হৈছে আদাৰ কনষ্টিটিউচনেল ডাইমেনশ্যনছ, ইয়াতে আছে কোঅপাৰেটিভ ছ'চাইটিজ, অফিচিয়েল লেংগুৱেজ, পাব্লিক ছাৰ্ভিচেছ, ৰাইটছ এণ্ড লাইবিলিটিজ অফ দ্য গভৰ্ণমেণ্ট, স্পেচিয়েল প্ৰভিজন ৰিলেটিং টু চাৰ্টেন ক্লাছেছ। পাৰ্ট 10টো হৈছে পলিটিকেল ডাইনামিক্স, ইয়াৰ ফাৰ্ষ্ট চেপ্টাৰটো হৈছে পলিটিকেল পাৰ্টিজ, ৰুল অফ দ্য ৰিজিয়নেল পাৰ্টিজ, ইলেকশ্যন লজ। তাৰপিছত আছে ইলেক্ট্ৰেল ৰিফৰ্মছ, ভোটিং বিহেভিয়াৰ, কোৱালিশ্যন গভৰ্ণমেণ্ট, এণ্টি ডিফেকশ্যন ল, প্ৰেছাৰ গ্ৰুপছ, নেশ্যনেল ইণ্টিগ্ৰেশ্যন, ফৰেইন পলিচি। পাৰ্ট 11 ৱৰ্কিং অফ দ্য কনষ্টিটিউশ্যন, নেশ্যনেল কমিশ্যন টু ৰিভিউ দ্য ৱৰ্কিং অফ দ্য কনষ্টিটিউশ্যন। তাৰপিছতে আছে এপেণ্ডিচেছত কি আছে আমি ভিতৰত ভালকৈ চাম। কিতাপখন তাৰ আগত আমি আৰু অলপ মেলি চাওঁ। ইয়াৰ আছে লিষ্ট অফ টেবুলছ, তাৰপিছতে আছে ফাৰ্ষ্ট পাৰ্টটো হৈছে কনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক। এইখিনিত আমি এটা কথা মন কৰোঁ যে কিতাপখন ধুনীয়াকৈ ডায়েগ্ৰাম আঁকি বুজাই থোৱা আছে, ছবি আঁকি। সাধাৰণতে কি হয়, আমি ছবি আৰু ৰঙৰ প্ৰতি বেছিকৈ আকৰ্ষিত হওঁ। কিছুমান কিতাপত কেৱল আখৰ লিখা থাকে, বহুত ডাঙৰ ভলিউম হয়, কিন্তু অকল আখৰ লিখিত থাকে, কোনো ছবি আঁকি বা ৰঙৰ সহায়ত বুজাবলৈ চেষ্টা কৰা নহয়। তেতিয়া আমি কিতাপখনৰ প্ৰতি আকৰ্ষণ অনুভৱ নকৰোঁ। কিন্তু এইখন কিতাপত ইণ্ডিয়ান পলিটিত এইটো ব্যৱস্থা লোৱা হৈছে, ছবি আঁকি বা ৰঙীন কৰি আমাৰ কিতাপখনৰ প্ৰতি আকৰ্ষণটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছে। এইটো যথেষ্ট ভাল কথা, খুব সুন্দৰকৈ বুজোৱা হৈছে। এয়া আমি যদি চাওঁ আখৰসমূহৰ মাজৰ যিটো গেপটো, ইটো লাইনৰ মাজৰ যিটো পাৰ্থক্যটো, সেই পাৰ্থক্যটো খুব ধুনীয়াকৈ মেইনটেইন কৰা হৈছে, যাৰ বাবে কিতাপখন মেলি ভাল লাগিছে, পঢ়িবলৈ আৰু ভাল লাগিব। তাৰপিছতে আমি আহোঁ এপেণ্ডিচেছলৈ। ইয়াত টোটেল 10টা চেপ্টাৰ আছে। আমি চাওঁ কি আছে ইয়াত। ফাৰ্ষ্টটো হৈছে আৰ্টিকলছ অফ দ্য কনষ্টিটিউশ্যন 1 to 395। ভাৰতীয় সংবিধানৰ 1ৰ পৰা 395লৈকে যিমানখিনি আৰ্টিকল আছে, সেই আৰ্টিকলখিনিৰ বিষয়ে ইয়াত লিখা আছে ফাৰ্ষ্ট এপেণ্ডিক্সত। তাৰপিছত আমি জানো 3খন সূচীৰ জৰিয়তে চৰকাৰৰ মাজত ক্ষমতা ভাগ কৰি থোৱা আছে। সেইকেইখন হৈছে ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট এণ্ড কনকাৰেণ্ট লিষ্ট। আৰু সেই 3খন লিষ্টত কি ছাবজেক্ট আছে সেইখিনি বিষয়ে এই ছেকেণ্ড এপেণ্ডিক্সত লিখা আছে, ছাবজেক্ট অফ ইউনিয়ন, ষ্টেট এণ্ড কনকাৰেণ্ট লিষ্ট। এয়া তাৰপিছত আছে টেবুল অফ প্ৰেচিডেণ্টছ। তাৰপিছত আছে কনষ্টিটিউচনেল এমেণ্ডমেণ্টছ এট এ গ্লেন্স। ইয়াতে 1951ৰ পৰা, যেতিয়া ভাৰতবৰ্ষৰ সংবিধান প্ৰথমবাৰৰ বাবে সংশোধন কৰা হৈছিলে, তেতিয়াৰ পৰা একেবাৰে শেহতীয়াকৈ 2019 চনত যেতিয়া ভাৰতীয় সংবিধান সংশোধন কৰা হৈছিলে তালৈকে, মানে 1951 চনৰ পৰা 2019 চনলৈকে যিমানখিনি সংবিধান সংশোধন হৈছে গোটেইখিনি ডেছক্ৰিপশ্যন এইটো পাৰ্টত আছে, এইটো চেপ্টাৰত আছে। তাৰপিছতে এপেণ্ডিক্স 5ত আছে প্ৰেচিডেণ্টছ, ভাইচ প্ৰেচিডেণ্টছ এণ্ড প্ৰাইম মিনিষ্টাৰ এটচেট্ৰা। ইয়াতে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী এইসকলৰ ভাৰতবৰ্ষৰ বৰ্তমানলৈকে যিমানসকল হৈছে তেওঁলোকৰ তালিকাবিলাক আছে। আৰু ইয়াতে ডেপুটি প্ৰাইম মিনিষ্টাৰৰ আছে, স্পীকাৰ্ছ অফ দ্য লোকসভা আছে, চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ আছে, ঠিক তেনেদৰে চেয়াৰমেন অফ দ্য UPSC, কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল কেগৰ চেয়াৰমেনৰ নাম আছে। তাৰপিছত আছে এয়া এপেণ্ডিক্স 6, ইয়াতে আছে চেয়াৰপাৰ্চন অফ দ্য নেশ্যনেল কমিশ্যনছ। ইয়াতে আৰু এপেণ্ডিক্স 7ত এয়া আছে UPSC কুৱেশ্যনছ অন ইণ্ডিয়ান পলিটি জেনেৰেল ষ্টাডিজ প্ৰিলিমছ 2010 to 2019। 2010 চনৰ পৰা 2019 চনলৈকে UPSCত জেনেৰেল ষ্টাডিজত প্ৰিলিমছৰ পৰীক্ষা, জেনেৰেল ষ্টাডিজ মানে ইণ্ডিয়ান পলিটিৰ যিমানখিনি কুৱেশ্যন আহিছিলে টেষ্ট পেপাৰখিনি, সেইখিনি ইয়াত আছে এপেণ্ডিক্স 7ত। ইয়াতে গোটেই কুৱেশ্যনখিনি আছে 2010 চনৰ পৰা 2019 চনলৈকে। তাৰপিছতে আমি যদি চাওঁ, ইয়াতে প্ৰেক্টিছ কুৱেশ্যন অলপ আছে যে প্ৰিলিমছৰ, যে ইণ্ডিয়ান পলিটিৰ পাৰ্ট 8ত, এপেণ্ডিক্স 8ত। তাৰপিছত এপেণ্ডিক্স 9ত এয়া আছে UPSC কুৱেশ্যনছ ইণ্ডিয়ান পলিটি জেনেৰেল ষ্টাডিজ মেইনছ 2010 to 2010 চনৰ পৰা 2019 চনলৈকে UPSCত
জেনেৰেল ষ্টাডিজত মেইনছত ইণ্ডিয়ান পলিটিক্স যিখিনি কুৱেশ্যন আহিছিলে সেইখিনি গোটেই টেষ্ট পেপাৰখিনি ইয়াত আছে 2010 চনৰ পৰা 2019 চনলৈকে। এইটোৰ পৰা যথেষ্ট আমি উপকৃত হ'ম আচলতে, যিসকলে পৰীক্ষা দিব খোজে তেওঁলোকে উপকৃত হ'ব। আৰু প্ৰেক্টিছ কুৱেশ্যন অলপো দি থোৱা আছে জেনেৰেল ষ্টাডিজৰ মেইনছৰ কাৰণে ইণ্ডিয়ান পলিটিক্স। যদিও সময়ৰ অভাৱৰ বাবে গোটেইখিনি কণ্টেণ্টৰ কথা ভালদৰে ক'ব পৰা নগ'ল, তথাপিও যদি আপোনালোকে নিজে কণ্টেণ্টখিনি চায় তেতিয়াহ'লে এটা কথা উপলব্ধি কৰিব যে অত্যন্ত দৰকাৰী এখন কিতাপ, বিশেষকৈ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজে তেওঁলোকৰ বাবে এখন নিৰ্ভৰযোগ্য সাৰথি হ'ব এই কিতাপখন। আৰু এনেকুৱা নহয় যে কেৱল পলিটিকেল চায়েন্সৰ ষ্টুডেণ্ট বা যিকোনো পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা ছাত্ৰ ছাত্ৰীসকলেহে এই কিতাপখন পঢ়িব, তেনেকুৱা কথা নহয়। আমি যিখন দেশত বাস কৰিছোঁ, যিখন দেশৰ নাগৰিক আমি, সেইখন দেশৰ শাসন ব্যৱস্থাৰ বিষয়ে, সেইখন দেশৰ গণতন্ত্ৰ কেনেদৰে চলি আছে, সেইখন দেশৰ সংবিধানখন কি হয়, সংবিধানখন কেনেদৰে প্ৰস্তুত কৰা হৈছিল, তাৰ অতীত কি কিবা কিবি, এই গোটেইখিনি কথা জানিব বিচৰা যিকোনো এজন সাধাৰণ মানুহে এই কিতাপখন পঢ়িব পাৰে, অত্যন্ত উপকৃত হ'ব কিতাপখনৰ পৰা মই ভাবোঁ। এনেকুৱা কথা নাই যে মই দেখোন ইংৰাজী নাজানোৱেই, কিতাপখন কেনেকৈ পঢ়িম। এই কিতাপখন পঢ়িবৰ কাৰণে বহুত বিশেষ ইংৰাজী জানিব লাগিব বুলি কথা নাই, যিহেতু একো টান লিটাৰেচাৰ নহয় এখন। ইয়াৰ যিখিনি বাক্য গাঁথনি বা শব্দবিলাক যথেষ্ট সহজ হ'ল। ইংৰাজীৰ বিষয়ে সামান্য জ্ঞান থকা মানুহে কিতাপখন পঢ়িবলৈ একো অসুবিধা নাপায় বুলি মোৰ বিশ্বাস। আৰু এটা কথা যে ভাৰতীয় ৰাজনীতিৰ বিষয়ে এচাম মানুহৰ আমাৰ ধাৰণা আছে যে ভাৰতীয় ৰাজনীতিৰ বিষয়ে কেৱল পলিটিকেল চায়েন্সৰ বা সেই নিৰ্দিষ্ট বিভাগীয় মানুহে জানিব লাগে, বাকীখিনি মানুহে নাজানিলেও একো ক্ষতি নাই। আচলতে সেইটো এটা সম্পূৰ্ণ ভুল ধাৰণা, কিয়নো আমি যিখন দেশত জন্ম হৈছোঁ, যিখন দেশত জীয়াই আছোঁ, যিটো ব্যৱস্থাৰ মাজত আমি আছোঁ, সেই ব্যৱস্থাটোনো কেনেকৈ চলে, সেইখন দেশৰ সংবিধানখন কেনেকুৱা, তাত কিমান অধ্যায় আছে, কিমান সংশোধন সংঘটিত হৈছে, ইয়াৰ শাসন ব্যৱস্থাৰ অংগবিলাক কি 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 অনুষ্ঠান প্ৰতিষ্ঠান আছে, এই সকলোখিনি কথা আমি জনাটো উচিত, জনাটো আমাৰ দায়িত্ব। গতিকে এই দায়িত্ব পালন কৰিবৰ বাবে আমি যদি জানিব খোজোঁ তেতিয়াহ'লে পঢ়িব লাগিব ইণ্ডিয়ান পলিটিক্স। কিতাপখন দোকানত উপলব্ধ হোৱাৰ উপৰিও যিকোনো এটা অনলাইন ছাইটত আপুনি সহজতে বিচাৰি পাব পাৰে, গতিকে কিতাপখন কিনাৰ ক্ষেত্ৰত একো অসুবিধা নহ'ব। আৰু এটা কথা মই কৈ থ'ব বিচাৰোঁ যে যিসকল সহপাঠী বন্ধু বান্ধৱী আছে, যিসকলে পঢ়া শুনা কৰি আছে, তেওঁলোকক ক'ব খোজোঁ যে আপোনালোকে যদি লক্ষ্মীকান্তৰ এই কিতাপখন লৈ লয় তেতিয়াহ'লে তাৰপিছত ইণ্ডিয়ান পলিটিৰ বিষয়ে যিকোনো কথা জানিবৰ বাবে আৰু অন্য কিতাপ বিচাৰি পোৱাৰ কোনো প্ৰয়োজন নাই। এইখন কিতাপে আপোনাক সকলো প্ৰকাৰে, সকলো সময়তে, সকলো ধৰণে সহায় কৰিব। গতিকে যিসকলৰ ওচৰত কিতাপখন নাই তেওঁলোকে কিতাপখন লৈ পঢ়িবলৈ নিশ্চয় চেষ্টা কৰিব। কি খুৰা, ইণ্ডিয়ান পলি পঢ়িব নাই? ওলোৱা, দামটো ক'ত কম হ'ব? এমাজন নে ফ্লিপকাৰ্টত?